Hi my loves, মই গীতাঞ্জলি শৰ্মা আপোনালোক আটাইকে আয়ুষ্মান ভৱলৈ স্বাগতম জনাইছো। আজি এটা খুব গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত কথা পাতিম। এই বিষয়টোৰ লগত জড়িত বহুত কেইটা কোৱেশ্চন আপোনালোকে মোক সুধিছে আৰু সেই কোৱেশ্চনবোৰৰ আনসাৰ মই এই ভিডিঅ'টোত দিম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। সেই প্ৰশ্নটো হ'ল পিৰিয়ডছৰ টাইমত সেক্স কৰিব পাৰি নে নোৱাৰি? মানে মাহেকীয়াৰ সময়ত এগৰাকী মহিলাই যৌন মিলন কৰিব পাৰেনে? কেৱল এটা কোৱেশ্চনে নহয়, এই কোৱেশ্চনটোৰ লগত জড়িত আৰু বহুত কেইটা কোৱেশ্চনছ আছে। সকলোবোৰ কোৱেশ্চনৰ আনসাৰ আপোনালোকে এই ভিডিঅ'টোত পাব। তেন্তে আহক এটা এটাকে আমি আটাইকেইটা প্ৰশ্নৰ উত্তৰ জানি লওঁ। প্ৰথম প্ৰশ্নটো হ'ল মাহেকীয়াৰ সময়ত আপুনি যৌন মিলন কৰিব পাৰে নে নোৱাৰে? আৰু ইয়াৰ উত্তৰটো হ'ল ইয়েছ। মাহেকীয়াৰ সময়তো আপুনি যৌন মিলন কৰিব পাৰে, যদিহে আপুনি কমফৰ্টেবল হয়, আপোনাৰ সেক্স কৰিব মন গৈছে। কাৰণ সেক্স এটা নিড হয়, আমাৰ বডিৰ এটা নিড হয়। যদি আপোনাৰ মন গৈছে, আপোনাৰ মুড হৈছে সেক্স কৰাৰ, তেতিয়াহ'লে পিৰিয়ডছৰ টাইমতো আপুনি সেক্স কৰিব পাৰে। পুৰণি কালৰ পৰাই মহিলাসকলে মাহেকীয়া সম্বন্ধীয় কথা, যৌন মিলনৰ কথা, তেখেতসকলে কি বিচাৰে কি নিবিচাৰে সেইবোৰ ক'বলৈ খুব সংকোচ কৰে। কিন্তু বায়'লজিকেল এনেকুৱা কোনো কাৰণ নাই যাৰ কাৰণে আপুনি মাহেকীয়াৰ সময়ত যৌন মিলন কৰিব নোৱাৰে। যদি আপোনাৰ পাৰ্টনাৰ ৰেডি হয়, মানে আপোনাৰ হাজবেণ্ড ৰেডি আছে, আপুনিও ৰেডি, তেতিয়াহ'লে আপুনি সেক্স কৰিব পাৰে আপোনাৰ পিৰিয়ডৰ টাইমত। ইয়াত লাজ কৰিবলগীয়া, সংকোচ কৰিবলগীয়া একো কথাই নাই। যদি আপুনি বিচাৰে তেতিয়াহ'লে আপুনি সেক্স কৰিব পাৰে। আৰু এয়া জানি আপোনালোক আচৰিত হ'ব, যদিহে মাহেকীয়াৰ সময়ত আপোনালোকে যৌন মিলন কৰে, তেতিয়াহ'লে সেয়া মানসিক স্বাস্থ্য আৰু শাৰীৰিক স্বাস্থ্যৰ কাৰণে লাভদায়ক হয়। নেক্সট কুৱেশ্যনটো হ'ল মাহেকীয়াৰ সময়ত যদি যৌন মিলন কৰে, তেতিয়াহ'লে মহিলাগৰাকী প্ৰেগনেণ্ট হোৱাৰ চান্স থাকে নেকি? ইয়াৰ আনসাৰ হ'ল ইয়েছ। যদিহে আপোনালোকে আনপ্ৰটেক্টেড সেক্স কৰে, মানে পুৰুষগৰাকীয়ে যদি কণ্ডম ইউজ নকৰে, তেতিয়াহ'লে মহিলাগৰাকীৰ কাৰণে সেয়া খুব ৰিস্কি হৈ পৰিব। কাৰণ যিটো আপোনালোকৰ চাইকেল আছে সেইটো ইৰেগুলাৰ হোৱাৰ চান্স আছে আৰু মহিলাগৰাকী প্ৰেগনেণ্ট হ'ব পাৰে। চ' এনেকুৱা ৰিস্ক কেতিয়াও নল'ব। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল মাহেকীয়াৰ সময়ত যৌন মিলন কৰিলে সেক্সুৱেলি ট্ৰান্সমিটেড ইনফেকশ্যন হোৱাৰ চান্স থাকে নে নাথাকে? আৰু ইয়াৰ আনসাৰটোও হ'ল ইয়েছ। মাহেকীয়া হওক নাইবা মাহেকীয়া নহওক, যদিহে আপোনালোকে আনপ্ৰটেক্টেড সেক্স কৰে, তেতিয়াহ'লে STI হোৱাৰ চান্স থাকে। যৌনাংগৰ পৰা ওলোৱা যিকোনো লিকুইড, লাগিলে সেয়া ব্লাডেই কেলি নহওক, তাৰ পৰা সেক্সুৱেলি ট্ৰান্সমিটেড ইনফেকশ্যন হোৱাৰ চান্স থাকে। যদি পুৰুষগৰাকীৰ STI আছে, তেতিয়াহ'লে মহিলাগৰাকীয়ে সেয়া পাব, মানে মহিলাগৰাকীৰ দেহলৈ সেয়া স্প্ৰেড হ'ব। আৰু যদি মহিলাগৰাকীৰ STI আছে, তেতিয়াহ'লে সেয়া পুৰুষৰ দেহলৈ সংক্ৰমণ হ'ব। সেইকাৰণে যেতিয়া আপুনি সেক্স কৰে, প্ৰটেকশ্যন এণ্ড প্ৰিভেনশ্যন, প্ৰটেকশ্যন মানে কণ্ডম, সেয়া আপুনি ইউজ কৰিব। আৰু STI প্ৰিভেনশ্যন, যদি আপোনাৰ এনেকুৱা সেক্সুৱেলি ট্ৰান্সমিটেড ডিজিজ আছে, তেতিয়াহ'লে এগৰাকী ডক্টৰৰ পৰামৰ্শ ল'ব। নেক্সট কুৱেশ্যনটো হ'ল মাহেকীয়াৰ সময়ত যদি যৌন মিলন কৰা হয়, তেতিয়াহ'লে মহিলাগৰাকীৰ সেই মাহেকীয়াৰ যিটো পেটৰ বিষ, সেয়া বাঢ়িব নেকি? ইয়াৰ উত্তৰটো কিন্তু অকণমান বেলেগ ধৰণৰ। মাহেকীয়াৰ সময়ত যদি আপুনি যৌন মিলন কৰে, তেতিয়াহ'লে পেটৰ বিষৰ সমস্যাৰ পৰা আপুনি একচুৱেলি বহুত বেছি আৰাম পাব, ৰিলিফ পাব। অকল সেক্স বুলিয়ে নহয়, যদি আপুনি য়োগা প'জেছ কেইটামান কৰে, এনেকুৱা কেইটামান য়োগা প'জেছ আছে, যদি আপোনাৰ পেটৰ বিষ হয় মাহেকীয়াৰ সময়ত, যদি সেয়াও প্ৰেক্টিছ কৰে, তেতিয়াহ'লে মাহেকীয়াৰ পেটৰ বিষৰ পৰা আপুনি পৰিত্ৰাণ পাব। পিৰিয়ডছৰ টাইমত সেক্স কৰাৰ যিটো নম্বৰ 1 বেনিফিট, সেয়া হ'ল পেইন ৰিডিউচ কৰা। যেতিয়া মহিলাগৰাকীৰ অৰ্গেজম হয়, মানে মহিলাগৰাকীয়ে চৰম সুখ পায়, তেতিয়া বডিয়ে বহুত বেছি এণ্ডৰফিন ৰিলিজ কৰে। এয়া এটা হৰমন হয়, আমাৰ বডিয়ে এণ্ডৰফিন নামৰ হৰমনবিধ ৰিলিজ কৰে। আৰু এই হৰমনবিধক কোৱা যায় ফিল গুড হৰমন বুলি। মানে আপোনালোকৰ এনেকুৱা ভাল লাগিব, আপোনালোকে বিষ পাহৰি যাব। কিন্তু মাহেকীয়াৰ পেটৰ বিষ একদম ভাবিব নোৱাৰা, বুজাব নোৱাৰা পেটৰ বিষ হয়। যাৰ হয় তেখেতসকলেহে বুজি পাব। মাহেকীয়াৰ পেটৰ বিষৰ সময়ত কাৰো লগত কথা পাতিব মন নাযায়, বাছ এটা গৰম পানীৰ বেগ লৈ আৰামছে বিচনাখনত শুবলৈ মন যায়। চ' সেইখিনি সময়ত আপুনি সেক্স কৰিব বিচাৰে নে নিবিচাৰে, সেয়া এটা ব্যক্তিগত কথা হয়। যদি আপোনালোকৰ ইমানখিনি সাহস আছে, শক্তি আছে, তেতিয়াহ'লে আপোনালোকে যৌন মিলন কৰিব পাৰে। নহ'লে গৰম পানীৰ বেগেই চবতকৈ উত্তম হয়। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল পিৰিয়ডৰ টাইমত সেক্স কৰিলে সেয়া বহুত বেছি পেইনফুল হ'ব নেকি?
ইয়াৰ আনসাৰটো হ'ল নো যদি আপোনালোকে পিৰিয়ডৰ টাইমত সেক্স কৰে তেতিয়ালে হেয়া পেইনফুল নহয় পিৰিয়ডৰ টাইমত সেক্স কৰাৰ এটা বেনিফিট কম হয় পিৰিয়ডৰ সময়ত ব্লাড ওলাই আৰু সেই ব্লাডে ন্যাচাৰেল লুব্ৰিকেন্টৰ কাম কৰে মানে যি সকল মহিলাৰ ভেজাইনা খুব ড্ৰাই হয় নৰ্মেল সময়ত তেখেতসকলে যেতিয়া সেক্স কৰে তেখেতসকলক লুব্ৰিকেন্ট লাগে সেই মহিলাসকলে যদি পিৰিয়ডৰ টাইমত সেক্স কৰে তেতিয়ালে হেয়া তেখেতসকলৰ কাৰণে খুব আৰামদায়ক হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো হ'ল পিৰিয়ডৰ টাইমত অৰেল সেক্স কৰিব পাৰি নে নোৱাৰি যেনেকে পিৰিয়ডৰ সময়ত সেক্স কৰাটো আপোনালোকৰ এটা নিজাববীয়া সিদ্ধান্ত ঠিক তেনেকে পিৰিয়ডৰ সময়ত অৰেল সেক্স কৰিব নে নকৰে হেয়া আপোনালোকৰ নিজা সিদ্ধান্ত যদি কৰিব মন আছে তেতিয়ালে কৰক যদি কৰিব মন নাই নকৰিব কিন্তু ফোৰ্সফুলি সেক্স কেতিয়াও নকৰিব আৰু যদি অৰেল সেক্স কৰিব বিচাৰে তেতিয়াহলে মহিলা গৰাকীয়ে এটা টেম্পন ইউজ কৰিব লাগে আৰু যদি ভেজাইনেল সেক্স কৰে তেতিয়াহলে মহিলা গৰাকীয়ে সেই টেম্পনটো প্ৰথমতে ৰিমুভ কৰিব লাগে কাৰণ বহুত মহিলাই পেডৰ হলনি টেম্পন ইউজ কৰে সো যি সকলে টেম্পন ইউজ কৰে তেখেতসকলে টেম্পনটো প্ৰথমতে ৰিমুভ কৰি ল'ব তাৰ পিছতহে সেক্স কৰিব নেক্সট কোৱেশ্চনটো হ'ল পিৰিয়ডৰ টাইমত যদি সেক্স কৰো তেতিয়াহলে হেয়া খুব লেতেৰা নেকি কাৰণ কাপোৰ লেতেৰা হৈ যোৱা চান্স থাকে ঘিন লাগে তেতিয়াহলে তাৰ আনসাৰটো হ'ল নো হেয়া কোনো লেতেৰা নাইবা ঘিন লাগিবলগীয়া কথা নহয় সেক্স এটা বডিলি নিড হয় আমাৰ বডিয়ে হেয়া বিচাৰে যদি আপুনি পিৰিয়ডৰ টাইমত সেক্স কৰিব বিচাৰে তেতিয়াহলে শাৱাৰৰ টাইমত সেক্স কৰক মানে যেতিয়া আপুনি গা ধুবলৈ যায় তেতিয়া সেক্স কৰক আৰু এনেও যেতিয়া মহিলা গৰাকীৰ পিৰিয়ড হ'ব তেতিয়া হে ব্লাডে এটা ন্যাচাৰেল লুব্ৰিকেন্টৰ কাম কৰিব আৰু যেতিয়া গা ধোৱাৰ সময়ত আপোনালোকে সেক্স কৰিব তেতিয়া বহুত বেছি তেজ ভিজিবল নহয় আৰু লেতেৰাও নহয় মানে আপোনালোকে এক্সট্ৰা সাফ সফাই কৰিব নালাগে তেতিয়া লাষ্ট কোৱেশ্চনটো হ'ল পিৰিয়ডৰ টাইমত মহিলাসকলে সেক্স কৰিব নিবিচাৰে নেকি ইয়াৰ উত্তৰটো সকলোৰে কাৰণে একে নহয় বহুত মহিলাই পিৰিয়ডৰ টাইমত সেক্স এই কাৰণে কৰিব নিবিচাৰে কাৰণ খুব লেতেৰা লাগে কাপোৰ লেতেৰা হৈ যাব পেটৰ বিষ মন ভাল নালাগে সো সেইবোৰ কাৰণত তেখেতসকলে সেক্স কৰিব নিবিচাৰে কিন্তু এনেকুৱাও মহিলা আছে যি সকলে একচুয়ালি পিৰিয়ডৰ টাইমত হে বহুত বেছি সেক্স বিচাৰে তেখেতসকলৰ বডিত ইমান চেঞ্জেস আহে ইমান হৰমোনাল চেঞ্জেস আহে যে অইন সময়তকে পিৰিয়ডৰ টাইমত হে বেছি সেক্স কৰিব বিচাৰে সো ইয়াৰ আনসাৰ ব্যক্তি বিশেষে বেলেগ বেলেগ হ'ব এয়া ডিপেন্ড কৰিব মহিলা গৰাকীৰ ওপৰত পুৰুষ হোক নাইবা মহিলা হোক দুয়োগৰাকীৰ সন্মতি থাকিলেহে সেক্স কৰিব লাগে সেক্স কেতিয়াও জবৰদস্তি নহয় মৰম স্নেহৰ মাজেৰে যৌন মিলন কৰিলে স্বৰ্গীয় সুখৰ অনুভূতি হয় মই আশা কৰিছো মাহেকিয়া আৰু যৌন মিলনৰ সম্বন্ধীয় যিমানবোৰ প্ৰশ্ন আছিল তাৰ উত্তৰ দিবলৈ মই সক্ষম হৈছো যদি কিবা প্ৰশ্ন ৰৈ গৈছে হেয়া মই ইয়াত কভাৰ কৰা নাই তেতিয়ালে আপোনালোকে কমেন্ট সেকশনত সুধিব মই তাৰ ৰিপ্লাই দিম এতিয়ালৈকে মই ইনষ্টাগ্ৰামৰ মেছেজবোৰৰ ৰিপ্লাই কৰিবলৈ সময় পোৱা নাই অতি সোনকালে মই আপোনালোকক ৰিপ্লাই দিম প্লিজ বেয়া নাপাব পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম ষ্টে হ্যাপি এণ্ড ষ্টে হেলদি লাভ ইউ অল